বৰপেটা আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড অপৰাধীক বচাবলৈ দালালৰ পৰা উৎকোচ লোৱা দৃশ্য বন্দী হ'ল মোবাইল কেমেৰাত ভাইৰেল হৈ পৰিছে আইচিচাৰৰ টকা উৎকোচ লোৱা দৃশ্য নীৰৱ হৈছে বৰপেটা আৰক্ষী অধীক্ষক এয়া বৰপেটা মেডিকেল কলেজ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই টকা উৎকোচ লোৱা দৃশ্য অপৰাধীক বচাবলৈ আইচিচাৰৰ লগত কথা পাতিছে এজন দালালে হাতত 500 টকাৰ খমখমীয়া নোট আইচিচাৰৰ চকু খমখমীয়া নোটৰ ওপৰত চলিছে দৰদাম পকেট জাৰি গোটেই টকা আগবঢ়াই দিছে আইচিচাৰলৈ সাৰক আৰু লাগে 1000 টকা দালালে এবাৰ নিজৰ পকেটৰ পৰাই আৰু 1000 দিবলৈ মান্তি উপায় নাই নহলে আমাৰ আইচিচাৰে নামানে এয়া দালাল আৰু আইচিচাৰৰ লেনদেন আৰম্ভ আপনার 1000 টাকা মোর পকেটে লাগে দি যাও মই পকেটে পে দিবি তারপর লম তারপর লই লম মই এটা মোবাইল লাগে কি কয় হ'ব এতিয়া প্ৰথম আপোনাৰ লগত লেনদেন এটা আপনি আর ৰেহাই কৰি দিব লাগে এই মানুহ এটা লৈ দিবি গটেকাটা আনব লাগিব এই চাইটা লৈ দিছো বুঢ়াটোক চাই লব ঠিক আছে বুঢ়া মানুহটো হতে এয়া হৈছে দুৰ্নীতিৰ সহনশীল চৰকাৰৰ এজন আৰক্ষীৰ লজ্জাজনক কাণ্ড এই দৃশ্য দেখি ঊৰ্ধ্বতম কৰ্তৃপক্ষই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবনে নিউজ ডেস্ক নিউজ ফৰ আসাম